ছাত্ৰীসকল তোমালোক ভালে আছানে? আজি দশম শ্ৰেণীৰ ইংৰাজীৰ এনিমেলছ কবিতাটি আমি আলোচনা কৰিবলৈ লৈছোঁ। ইতিমধ্যে মই এটা ইউটিউবৰ ভিডিঅ' শ্বেয়াৰ কৰিছোঁ ছাত্ৰীসকলক। এনিমেলছ কবিতাটো ভালকৈ বুজাই দিয়া আছে সেই ভিডিঅ'টোত, আৰু মই কবিতাটো ৰিডিঙো কৰি দিছোঁ ধুনীয়াকৈ। গতিকে আজি আমি আলোচনা কৰিম এনিমেলছ কবিতাটি। ইয়াৰ কবি হৈছে ৱাল্ট হুইটমেন। ৱাল্ট হুইটমেনে লিখিছে কি যে তেওঁ মানুহতকৈ জীৱ জন্তুৰ লগত থাকি বেছি ভাল পায়। সাৰাংশটো বুজাই দিওঁতে মই তোমালোক প্ৰথম দিনা এইখিনি কথা বুজাই দিছোঁ ভালদৰে। আজি কবিতাটো জাষ্ট অসমীয়াহে কৰিম, ভালদৰে চাই যাবা কিতাপখন। I think I could turn and live with animals. They are so placid and self-contained. মই ভাবোঁ I think I could turn, মই আকৌ উলটি যাব বিচাৰোঁ, and live with animals, আৰু জীৱ জন্তুৰ লগত বাস কৰিব বিচাৰোঁ। They are so placid and self-contained. তেওঁলোক ইমান শান্ত আৰু self-contained, আৰু কি আত্মনিৰ্ভৰ, আত্মসন্তুষ্টি আছে তেওঁলোকৰ। তেওঁলোকে যি পাইছে তাতেই সন্তুষ্ট, আৰু তেওঁলোকৰ নিজৰ ওপৰত নিৰ্ভৰ কৰি চলি থাকে। I stand and look at them long and long. মই থিয় হৈ থাকোঁ আৰু সিহঁতৰ ফালে চাই থাকোঁ বহু সময়লৈ, বহু দেৰিলৈ। They do not sweat and whine about their condition. They do not sweat মানে কৰ্মহেক্ত হোৱা আচলতে, কিন্তু ইয়াত whine মানে কি? পেনপেনাই থকা, আপত্তি কৰি থকা। আমাৰ মানুহবিলাকে কিবা পালে নাপালে, এই অমুকটো নহ'ল, তমুকটো নহ'ল, এইবিলাক বিভিন্ন ধৰণৰ আপত্তি কৰি থাকে, পেনপেনাই থাকে। কিন্তু এই যে জীৱ জন্তুবিলাকে সিহঁতে কোনো আপত্তি কৰি নাথাকে সিহঁতৰ কণ্ডিশ্যন বা অৱস্থাটোৰ কাৰণে। সিহঁতে যি পাইছে তাতেই সন্তুষ্ট। সেইকাৰণে তাৰ কাৰণে যে তেওঁলোকে কিবা বহুত পৰিশ্ৰম কৰিব, পৰিশ্ৰম কৰি একেবাৰে ঘাম মাটিত পেলাব, নতুবা তেওঁলোকে পেনপেনাই আপত্তি কৰি থাকিব। whine মানে পেনপেনাই আপত্তি কৰি থাকে, তেনেকুৱা নহয়। সিহঁতৰ অৱস্থাৰ কাৰণে পেনপেনাই নাথাকে বা আপত্তি কৰি নাথাকে। They do not lie awake in the dark and weep for their sins. They do not lie awake in the dark. সিহঁতে সাৰে নাথাকে কি কৰিবলৈ? ইন দ্য ডাৰ্ক, আন্ধাৰত সিহঁতে সাৰে নাথাকে আৰু বা উচুপি নাথাকে সিহঁতৰ পাপৰ কাৰণে। ফৰ দেয়াৰ চিনছ, সিহঁতে কিবা পাপ কৰিছে তাৰ কাৰণে যেন উচুপি থাকিব, আন্ধাৰতো নিশা সাৰে থাকিব। মানুহে এনেকুৱা কৰে, কিন্তু জীৱ জন্তুবিলাকে সেইটো নকৰে। They do not make me sick discussing their duty to God. সিহঁতে আনকি মোক বেমাৰীও নকৰে বা মোক অসন্তুষ্টিও নিদিয়ে। ডিছকাছিং দেয়াৰ ডিউটি টু গড, ভগৱানৰ প্ৰতি যিখিনি কৰ্তব্য আছে সেইবিলাক কৰিব পৰা নাই, কিবা মানুহে যেনেকৈ থাকে সাধাৰণতে এইবিলাক কৰি, সিহঁতে কিন্তু এইবিলাক কৰি নাথাকে। Not one is dissatisfied, not one is demented with the mania of owning things. Not one is, কোনো এজনো dissatisfied, তাৰমানে অসন্তুষ্ট নহয়। Not one is demented মানে পগলাসদৃশ, চেৰাবলীয়া। আমাৰ মানুহবিলাকে কি কৰে, ইটো নাপালোঁ সিটো নাপালোঁ, জীৱনত শান্তি নাই, আৰু ইটোৰ পিছত ইটো সম্পত্তিৰ পিছত দৌৰি থাকে, টকাৰ পিছত দৌৰি থাকে, ডিমেণ্টেড, পগলাৰ নিচিনা হৈ যায় এইবিলাক মানে বিচাৰি সেইবিলাক পাবলৈ। কিন্তু সাধাৰণতে সিহঁতে অসন্তুষ্ট নহয় আৰু পগলা সদৃশ বা চেৰাবলীয়াৰ নিচিনা ঘূৰি নুফুৰে। দ্য মেনিয়া অফ owning থিংছ, যে কিবা নিজৰ কৰি লোৱা। মেনিয়া মানে কি? মেনিয়া মানে ঠাণ্ডা, বাতুলতা, পাগলামি। ৱৰ্ড মিনিঙত মই দি দিম, তোমালোকে ভালকৈ লিখি ল'বা বা ডিক্সনাৰীত চাই লিখি ল'ব পাৰা। গতিকে নিজৰ কৰি লোৱাৰ কাৰণে বস্তুবোৰ সিহঁতে কোনো চেৰাবলীয়া বা পাগলামি কৰি ঘূৰিও নুফুৰে বা অসন্তুষ্টও নহয়। Not one kneels to another, nor to his kind that lived thousands of years ago. Not one kneels to another, অন্যৰ ওচৰত আঁঠু নাকাৰে। নীল মানে আঁঠু কৰা। অন্যৰ ওচৰত আঁঠু নাকাৰে কোনেও, আৰু কাৰো প্ৰতি দয়ালু বা কৃপাও কৰিবলৈ একো নাই। হাজাৰ হাজাৰ বছৰৰ ধৰি আগৰ পৰা এনেকৈ সিহঁতে আছে। ঠিক আছে। Not one is respectable or unhappy over the whole earth. কোনো কাকো সন্মানৰ যোগ্য নহয় আৰু কোনো অসন্তুষ্টও নহয় এই গোটেই পৃথিৱীত, over the whole earth।
এই হোল আৰ্থ এই গোটেই পৃথিৱীত কোনো অসন্তুষ্ট নহয় বা কোনো কাকো সন্মানৰ যোগ্য নহয় কোনো so they show their relation to me and I accept them আৰু সেই কাৰণে সিহঁতে মোৰ প্ৰতি এটা সম্পৰ্ক দেখুৱাই আৰু মই সেইটো গ্ৰহণ কৰোঁ ঠিক আছে they bring me tokens of myself they avenge them plainly in their possession they bring me tokens of myself মোৰ তাত থকা tokens মানে কি tokens মানে লক্ষণ বা বন্ধুত্বৰ চিহ্ন বা গুণ ইয়াত কিন্তু গুণ বুলি কোৱা হৈছে যে সিহঁতে মোৰ গুণবিলাকেই লৈ গ'ল নেকি দে এভেঞ্চ সিহঁতে প্ৰকাশ কৰা এভেঞ্চ মানে প্ৰকাশ কৰা দেখুৱা দেম প্লেইনলি ইন দেয়াৰ পজিশ্যন যিটো সম্পূৰ্ণ সৰলতাৰে সিহঁতৰ লগত ৰাখিছে পজিশ্যন মানে অধিকাৰ থকা দখল থকা পজিশ্যন গতিকে সিহঁতে মোৰ গুণবোৰেই লৈ গ'ল নেকি যিবোৰ সিহঁতে প্ৰকাশ কৰিছে অতি সৰলতাৰে সিহঁতৰ অধিকাৰ তাত সাব্যস্ত কৰিছে সেই গুণবোৰ তাৰমানে সিহঁত উপযুক্ত যেন মানুহবোৰেই অনুপযুক্ত তেনেকুৱা তেওঁলোকে দেখুৱা যেন মোৰ অনুভৱ হয় কবিয়ে তেনেদৰে কৈছে আই ৱণ্ডাৰ ৱেৰ দে গেট দোজ টকেনছ মই আচৰিত হওঁ ৱণ্ডাৰ মানে আচৰিত হোৱা মই আচৰিত হওঁ সেই গুণবোৰ তেওঁলোকে ক'ত কেনেকৈ পালে ৱেৰ দে গেট দোজ টকেনছ এই গুণবোৰ ক'ত কেনেকৈ পালে ডিড আই পাছ ডেট ৱে হিউজ টাইমছ এগো এণ্ড নেগলিজেণ্টলি ড্ৰপ দেম এইবোৰ মই কোনোবা এটা সময়ত এইবোৰ অতিক্ৰম কৰি পাৰ কৰি দিছিলোঁ বা সেইবোৰ মানে অসতৰ্কতাৰে অসাৱধানতাৰে সেইবোৰ এৰি থৈ আহিছিলোঁ নেকি ক'ৰবাত এনেকুৱা প্ৰশ্নবোধক চিন এটা দিছে শেষত তোমালোকে মন কৰিছা সেইকাৰণে তাৰমানে কিয় দিছে প্ৰশ্নবোধক চিনটো মানুহৰ যিবিলাক গুণ কোৱালিটি থাকিব লাগে বা থকাটো উচিত সেইবিলাক সিহঁতে লৈছে সেইকাৰণে কৈছে এই লাষ্টৰ লাইনটো তাৰমানে কবিয়ে সাধাৰণতে তৎক্ষণাত মানে আমি ক'ব পাৰোঁ যে জীৱ জন্তুৰ লগত থাকি কবিয়ে বেছি কমফৰ্ট ফিল কৰে আৰাম পায় সুখ অনুভৱ কৰে মানুহতকৈ কাৰণ মানুহবোৰ বেছি জিলাছ ঈৰ্ষাপৰণ মানুহবোৰৰ অনবৰত অৰ্থৰ পিছত দৌৰি থাকে ক্ষমতাৰ পিছত দৌৰি থাকে ঈৰ্ষাপৰণ লোভী বিভিন্ন ধৰণৰ আৰু সন্তুষ্টি কোনোদিন নাই মানুহৰ কিন্তু জীৱ জন্তুৰ সেইবিলাক নাই থুলমূলকৈ কবিতাটোত এইখিনিয়ে কৈছে সেইকাৰণে কবিয়ে জীৱ জন্তুৰ লগত থাকি আনন্দ অনুভৱ কৰে সুখ অনুভৱ কৰে এইখিনিয়ে মূল কথা কবিতাটোৰ বুজি পাইছা এতিয়া এইটো 7.5 মিনিটমান হৈ গ'ল বেছি দীঘল হ'লেও তাৰমানে হেৰিত নহয় মানে পঠাব নোৱাৰি ঠিক আছে আজিলৈ